নমস্কাৰ। আজি দুপৰীয়া ভাত খাব বহিলোঁ আৰু আজি বনাই লৈছোঁ। আজি বনোৱাটো নেদেখালোঁ মই আপোনালোকক। ইফালে দালি আৰু ইফালে এখন কণী দম এখন বনাই লৈছোঁ আৰু ইফালে শাক ভাজি আৰু বেঙেনা লগত এটা ভোট জলকীয়া এটা লৈ লৈছোঁ। কণী দমটাকে খাই ল'ব। আজি বেছি একো বনোৱা নাই, চিম্পুলকৈ বনাইছোঁ আজি। লৈ না গৰম শাক ভাজি ভোট জলকীয়া দিম নেকি অলপমান? কিমান জ্বালা আছে ইমান জ্বালা কমকৈ খাওক। বহুত জ্বালা আছে। শাকৰ বতৰত শাক খাই কিমান ধুনীয়া লাগে ন? চিৰিনে যে শাক খোৱা বা কি জনাইছোঁ ভোট জলকীয়াটো বেঙেনা কি ধুনীয়া টেষ্টি লোকেল বেঙেনা লোকেল টেষ্টি আছে। এতিয়া মাছ মাংস নহ'লেও এনেকৈ চিম্পুলকৈ খায়ে ভাল লাগে ন শাকখিনি। তোমাৰ অলপ দে গৰম ঠাণ্ডা হয় নাই না ধোঁৱা ওলাই আছে। মোক কি হাৱাৰ কমি দিছে নেকি? এইটো এই কিছুমানে এই ভোট জলকীয়া কেনেকৈ খাই দিয়ে? খাই পাৰে ইয়াতে খাবলৈ। আমাৰ যে অলপ খালেই হৈ যায়।
কাৰা আমি ভিডিঅ'টো এইখিনিতে সামৰোঁ আৰু ভাল লাগিছে যদি লাইক এটা কৰিব